गोजोन्थों लोगोफोर नोंथांमोनखौ आंनि गोसो गोरबोजों बरायनानै लाग्रोनाय थाबाय आरो आंनि गोसो गोरबोनिफ्राय खुलुमनाय जासिहरनाय थाबाय। बे समाव नोंथांमोननि गेजेराव आङो बेखौनो लाबोनो सानदों, दानो जोंनि सासे मोजांथार जे एमएलए उखिल गगৈ बिथाङा दानो बुंदों बर'नि हाखौ आरो ट्राइबेलफोरनि हाखौ बासायनोब्ला दिनैहाय जोंनि गासै ट्राइबेलफोरा ज' जानांगोन आरो दिनै बिथाङा मोजांथार बिबुंथि जे लाखिदों। दिनै आसामावहाय थानानै बिथांमोना दिनै भूमिपुत्र जोनोम जानायब्लाबो दिनैहाय ट्राइबेलफोरनि हाखौ लानो हाया होननानै बिथाङा बुंदों आरो डक्टर हेमन्त बिश्व शर्माया बांलादेशनिफ्राय मानसि लाबोनानै 2014आव हाबफैनाय मानसिफोरखौहाय दिनै एससि सार्टिफिकेट होनानै सोगासिनो दङ होननानै बिथाङा बुंदों। दा बेफोरखौ रैखा खालामनोब्ला गासै आयेना बयनिबो थाखाय समान जानांगोन होननानै बिथांमोनहा बुंदों। दा बेफोरबायदि गासै आयेनफोरखौ दिनैहाय जोंनि बर'नि दैदेनगिरिफ्रा साननो गोनांमोन। दिनै बिश्वजित दैमारि बिथांमोनहा दिनै साननो गोनांमोन। दिनै बिथांमोनहा आसामनि स्पिकार जानानै दिनै बर'नि एसटिनि हाखौहाय आरो ट्राइबेलनि हाखौ दिनै बिथांमोनहा बेसेबां बासायगोन। दिनै बिथांमोनहा मोनसेबो दिनै बर'नि जानानै बाथ्रा बुंनायखौ जोङो नुनो मोनाखै। बेनिखायनो जोंनि गासै रायजो राजाफ्रा नेक्स्ट इलेक्सनावहाय बिथांमोनखौ साननायनि गेजेरजोंहाय जोङो भट होनाया गोनांथि। रायजो राजाफोर नोंथांमोनहा उखिल गगৈ बिथाङा मा बुंदों बिथांनि भिडिअखौ गासैबो नायलांनायनि उनाव नोंथांमोनहा कमेन्ट खालामो। उखिल गगৈ आहम मानुह অসমৰ ভূমিপুত্ৰ মই সোণাপুৰত মাটি কিনিব নোৱাৰো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত, কিন্তু হিন্দু বাংলাদেশী আহি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটি কিনিব পাৰে। কেতিয়া পাৰিব? অহা 100 বছৰ পাছতো পাৰিব, অহা 200 বছৰৰ পাছতো পাৰিব। মই কিন্তু আজিৰ দিনতো নোৱাৰো অখিল গগৈ কিনিব। সেই সোণাপুৰ অঞ্চলটো এতিয়া ডিমৰীয়া এছচি কৰি হিন্দু বেংগলী মানুহৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এই সোণাপুৰ অঞ্চলটো এতিয়া উপহাৰ দিছে। সোণাপুৰত যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যে উচ্ছেদ কৰিছে, তাৰ পৰা মিয়া মানুহক উচ্ছেদ কৰিছে, ঠিক আছে। নন প্ৰটেক্টেড ক্লাছ তেওঁলোকক উচ্ছেদ কৰিছে, ঠিক আছে। তাত থকা হিন্দু বাংলাদেশী আৰু বেংগলী মানুহ মিয়া মানুহতকৈ বেছি আছে আকৌ দেই বেংগলী মানুহ তাত। তাৰ নন প্ৰটেক্টেড ক্লাছটোক উচ্ছেদ কৰিবনে? থাকিলে উল্টাই আমিহে মিয়াক ছাপোৰ্ট কৰিছো বুলি উলিয়াবগৈ। ট্ৰাইবেল বেল্ট এণ্ড ব্লক বিলাক চৰকাৰে সঁচাকে আন্তৰিকতাৰে ট্ৰাইবেলৰ কাৰণে মুকলি কৰি দিবনে? সোণাপুৰত যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যে উচ্ছেদ কৰিছে, তাৰ পৰা মিয়া মানুহক উচ্ছেদ কৰিছে, ঠিক আছে। নন প্ৰটেক্টেড ক্লাছ তেওঁলোকক উচ্ছেদ কৰিছে, ঠিক আছে। তাত থকা হিন্দু বাংলাদেশী আৰু বেংগলী মানুহ মিয়া মানুহতকৈ বেছি আছে আকৌ দেই বেংগলী মানুহ তাত। তাৰ নন প্ৰটেক্টেড ক্লাছটোক উচ্ছেদ কৰিবনে? আৰু এটা কথা আকৌ দেই, বেংগলী মানুহবিলাকৰ ভিতৰত যিবিলাক এছচি পৰে 2014 চনৰ 31 ডিচেম্বৰ আগতে বাংলাদেশৰ পৰা আহি ইয়াত নাগৰিকত্ব ললেও সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহিব পাৰিব। এতিয়া আপোনালোকে ধৰিব পাৰিছেনে কথাটো? এই যে কা নামৰ আইনখন আনিলে, কা নামৰ আইনত কলে যে 31 ডিচেম্বৰ 2014 চনলৈকে সকলো হিন্দু বাংলাদেশী নাগৰিকক অসমত নাগৰিকত্ব দিয়া হ'ব। তেওঁলোকে যদি নাগৰিকত্ব পায় আৰু তেওঁলোকে যদি এছচি বুলি চাৰ্টিফিকেট দেখুৱাব পাৰে, এছচি, তেতিয়াহ'লে সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত 2014 চনলৈকে তাতে তেওঁলোকে যদি 14 চনলৈকে অহা মানুহ হয়, তেওঁলোকে আনলিমিটেড পিৰিয়ডত, মই অখিল গগৈ আহোম মানুহ অসমৰ ভূমিপুত্ৰ মই সোণাপুৰত মাটি কিনিব নোৱাৰো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত, কিন্তু হিন্দু বাংলাদেশী আহি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটি কিনিব পাৰে। কেতিয়া পাৰিব? অহা 100 বছৰ পাছতো পাৰিব, অহা 200 বছৰৰ পাছতো পাৰিব। মই কিন্তু আজিৰ দিনতো নোৱাৰো অখিল গগৈ কিনিব। আৰু সেই সোণাপুৰ অঞ্চলটো এতিয়া ডিমৰীয়া এছচি কৰি হিন্দু বেংগলী মানুহৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এই সোণাপুৰ অঞ্চলটো এতিয়া উপহাৰ দিছে। তাততো আমাৰ অসমীয়া এছচি মানুহ নাই নহয় বেছিকে, এঘৰ দুঘৰ। তাত যি এছচি আছে তাত চব হিন্দু বেংগলী মানুহ। ডিমৰীয়াটো এছচি কৰি পেলালে। গতিকে ডিমৰীয়াৰ বা আমাৰ সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি এতিয়া হিন্দু বাংলাদেশী বা হিন্দু বেংগলী মানুহ, ইয়াৰ স্থানীয় পুৰণি বেংগলী মানুহো আছে আকৌ দেই, হিন্দু বেংগলী বা হিন্দু বাংলাদেশী মানুহ। মই আশা কৰিম যে চৰকাৰে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে সদায় এনেকে নৰহত্যা কৰি নাথাকিব। কৈতো লাভেই নাই, কৈ থাকিলে লাভো নাই, কৈ থাকিলে উল্টাই আমিহে মিয়াক ছাপোৰ্ট কৰিছো বুলি উলিয়াবগৈ। সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অইন মানুহে বহিব নোৱাৰিব বুলি প্ৰথম আন্দোলন কৰা মানুহজনৰ নাম অখিল গগৈ আৰু সংগঠনটোৰ নাম কৃষক মুক্তি সংগ্ৰাম সমিতি। ৰাইজৰ দলৰ কৰ্মসূচীত লিখা আছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক বিলাক ট্ৰাইবেল মানুহৰ কাৰণে মুকলি কৰি দিব লাগে। মই ইলেকশ্যনী ৰাজনীতি কৰিবৰ কাৰণে অসমীয়াত খিলঞ্জীয়া মানুহ আৰু অসমৰ মানুহৰ লোকচান কৰা মানুহ